যাব লগত যাব মাৰ্কেটলে যাব লগত যাব টিউচনলে গ'লেও লগত যায় কোন হয় মালটো ভাই ক'ত লৈ যাওঁ ভাই মোৰ দেৰি হৈছে আৰে ক'ত আহিম তো মোৰ বহুত ইমাৰ্জেঞ্চি হৈছে মোক ইমাৰ্জেঞ্চি হ'লেও নহ'ব নেৰু ক'ত যা সেইটো বহুত জলদি আছো মই আৰে ক বে ক'তে যিমান জলদি হওক ক'ত যা সেইটো ক থাকিবলৈ যাওঁ মই থাকিব লাগি আছে তই গু লাগি আছে টিকাটো আয়ো মা মোৰ মালটো য'তে যায় লগত যায় স্কুললে যাব লগত যাব মাৰ্কেটলে যাব লগত যাব টিউচনলে গ'লেও লগত যায় কোন হয় মালটো ভায়েক বিউটি পাৰ্লাৰকে এখন খোলো নেকি ন ধুনীয়া ধুনীয়া ছোৱালীবোৰ দেখি থাকিম ইমান ভাল লাগিব ওৱাও ও নীলা ঐ তোমাৰ এক্সে যে অ 4খনৰ লেটাৰ চাৰিখনত ইমানকে পালে ও নীলা অ তুমি যদি লেটাৰ পালাহেঁতেন অ তেনে তুমি কি কৰিলাহেঁতেন মই লেটাৰ পোৱা হ'লে লেটাৰকেইটা ধুনীয়াকৈ চফা তফা কৰি পিঁয়াজ হালধি ৰচুন অকণমান মছলা লগতে ৰিড চিলি অকণমান দি মিঠাতেলৰ লগত ধুনীয়াকৈ বনাই সেইদিনাখন মজাকৈ ভাত সাজ খালোঁ হ'লে আৰু ভাই তই বোলে ফাইনেল পাছ কৰিলি বোলে ন হায়াৰ ছেকেণ্ডেৰী ফাইনেল পাছ মজা বোলে হেৰি লেটাৰ পালি বোলে অংকত ন অংকত লেটাৰ পাইছো তেনেহ'লে তোক মই ভাল কুৱেশ্যন এটা সুধো অংকৰে ন ঠিক আছে পাৰিবিতো পাৰিম তো ধৰি ল এটা মানুহে 2 ঘণ্টাত 15 কিলোমিটাৰ দৌৰিব পাৰে তেতিয়াহ'লে মোৰ বয়স কিমান ক তোৰ বয়স 30 বছৰ কেনেকে আমাৰ গাঁৱত এটা আধা পাগল আছে তাৰ বয়স 15 বছৰ নমস্কাৰ আপোনালোকে যেনেকৈ বাকী টিকটকাৰসকলক এটা এটা সুন্দৰ চুলাই ফাটি বনাই দিছে তেনেদৰে আমাকো যেন এটা এটা ধুনীয়া সুন্দৰ চুলাই ফাটি বনাই দিয়ে যেন এইটো চিলাই বাতি নহয় চেলিব্ৰিটি অঁ সেইটোৱে আয়ো মা কিমান আৰু টিকটক ডাল কৰি থাকি পাৰ্টনাৰশ্বিপত বিজনেছ এটা কৰো ব'ল না চা ভাই পাৰ্টনাৰশ্বিপত লাগিলে মই মাইকী বিয়া পাতিম কিন্তু বিজনেছ নকৰো তোক মই কথা এটা কওঁ তই বেয়া নাপাবি কিন্তু নাপাওঁ ক তোক দেখিবলৈ আজি বহুত গোবৰ লাগিছে তোক এটা কওঁ দেই শুনিবি দেই কিন্তু মই নুশুনো শুন না মই নুশুনো এটা কথা কওঁ আজিলৈ ভিডিঅ'টি যদি ভিডিঅ'টি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে সিহঁতে মোৰ চেনেলত ছাবস্ক্ৰাইব কৰি দিয়া ওচৰতে থকা ঘণ্টাটো দবাই দিয়ে জয় অসম